ধুনীয়া হৈছে ন? Hey guys, welcome to my channel. আশা কৰোঁ আপোনালোকে কুশলে আছে আৰু ময়ো কুশলে আছোঁ আৰু এতিয়া সময় হৈছে দুপৰীয়া 11টা। দুপৰীয়াৰ ভাত বনাবলৈ মই ৰেডি কৰি আছোঁ আৰু ভাতটো হৈ গ'ল আৰু আজি মই বনাম তিতা কেৰেলাৰ এখন স্পেচিয়েল ডিছ। হয়তো আপোনালোকে খাই পাইছে, তথাপি মই বনোৱা ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু তিতা খাই মই খুবেই বেয়া পাওঁ, তথাপি মা বনাব দিয়া বাবে মই বনাওঁ আৰু আপোনালোককো দেখুৱাম। বলক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া লৈছোঁ তিতা কেৰেলা আৰু এয়া লৈছোঁ বুটৰ দাইল তিয়াই থৈছিলোঁ আৰু বুটৰ দাইল অকণমান ইয়াতে দি দিম। এইখিনি এটা পেষ্ট বনাই ল'ম আৰু ইয়াতে দিম মই আদা নহৰু এতিয়া মই গৰম পানী অকণমান হ'ব দিছোঁ আৰু ইয়াতে মই তিতা কেৰেলাকেইটা দি দিম আৰু সিদ্ধ হ'বলৈ। আৰু ইয়াতে আপোনালোকে প্ৰথমতে সিদ্ধ হওঁতে নিমখকণ দি দিব, কিয়নো নিমখটো তিতাত সোমাই গ'লে খাবলৈ ভাল লগা হয়। আৰু এইখিনি আমি কিছু সময় বইল হ'বলৈ দিম। তিতাকেইটা মোৰ সিদ্ধ হৈছে নাই চাই ল'লোঁ এবাৰ আৰু পানীখিনি যিহেতু কমি আহিছে আৰু ধুনীয়াকৈ সিদ্ধ হৈ গৈছে আৰু এইকেইটা এতিয়া আমি কিছু সময় ঠাণ্ডা হ'বলৈ দিম। তিতাকেইটা মোৰ ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল আৰু এতিয়া আমি ইয়াৰে দুইটা মূৰ ভালদৰে কটাৰী এখনেৰে কাটি ল'ম আৰু কাটি মাজেৰে অকণমান এই ধৰণে কাটি দি পেলাই ইয়াৰ পৰা গুটিকেইটা আমি ওলাই ল'ম। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি পিচি লোৱা আদা নহৰু জ্বলা আৰু বুটৰ পেষ্টটো ইয়াতে দি দিছোঁ, অৰ্থাৎ বুটৰ দাইলৰ। মোৰ মছলাখিনি ফ্ৰাই কৰি আছোঁ আৰু ইয়াতে অকণমান পানী দি লৈছোঁ আৰু পানী দি পেলাই মই ইয়াত দিছোঁ হালধি আৰু নিমখ প্ৰয়োজন অনুসৰি দি লৈছোঁ আৰু ইয়াত দিছোঁ মই ধনিয়া গুড়ি অকণমান, আকৌ মই দিছোঁ ইয়াতে জলকীয়াৰ গুড়ি অকণমান। জলকীয়াৰ গুড়িটো অপশ্যনেল হয়, দিব বিচাৰিলে দিব পাৰে, নিদিলে কোনো কথা নাই। আৰু এইখিনি আমি কিছু ঘন হোৱালৈকে ফ্ৰাই কৰিব লাগিব। মোৰ মছলাখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই এখন চামুচেৰে তিতা কেৰেলাকেইটাৰ ভিতৰত মছলা অকণ অকণকৈ ভৰুৱাই দিম আৰু মুখখনত অকণ সৰহকৈ দি দিব যাতে বাহিৰলৈকে ওলাব নোৱাৰে আৰু ভালদৰে মুখখন হেঁচি দি দিব। এই ধৰণে আপোনালোকে আটাইকেইটাতে মছলাখিনি ভালদৰে সুমুৱাই দিব। গোটেইকেইটাতে মছলাটো ভৰাই ল'লোঁ আৰু এতিয়া আমি তেলত এইখিনি ফ্ৰাই কৰি ল'ম। আৰু এয়া মোৰ তিতা কেৰেলাৰ বনোৱা চপ ৰেডি আৰু সঁচাকৈ খাই ভাল লাগিল। আৰু আচলতে মই তিতা খাই খুবেই বেয়া পাওঁ, কিন্তু মই নিজে বনাই তিতা কেৰেলা বুলি ধৰিবই নোৱাৰিলোঁ। আৰু আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ সৈতে শ্বেয়াৰো কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব। আগলৈ আকৌ নতুন নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানে, ধন্যবাদ।